ডক্টৰ এপিজে আব্দুল কালাম এনে এটা নাম যাক নজনা মানুহ খুব কমহে আছে। ডক্টৰ এপিজে আব্দুল কালাম এনে এজন ব্যক্তি যাৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত। মিছাইল মেন আৰু পিপলছ প্ৰেছিডেণ্ট হিচাপে বিখ্যাত ডক্টৰ এপিজে আব্দুল কালামৰ সম্পূৰ্ণ নাম আবুল পকিৰ জৈনুলাবদিন আব্দুল কালাম। মিছাইল মেন আৰু পিপলছ প্ৰেছিডেণ্ট হিচাপে সমগ্ৰ বিশ্বতে বিখ্যাত ডক্টৰ এপিজে আব্দুল কালাম আছিল এজন উচ্চমানৰ বিজ্ঞানী আৰু জনপ্ৰিয় ৰাষ্ট্ৰপতি। কালামে পৃথিৱী আৰু অগ্নিৰ দৰে ক্ষেপণাস্ত্ৰ ডিজাইন কৰি দেশখনক ক্ষেপণাস্ত্ৰ শক্তিৰে সজ্জিত কৰিছিল। 1931 চনৰ 15 অক্টোবৰত তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম চহৰৰ ধনুষকোটি নামৰ গাঁৱত ডক্টৰ এপিজে আব্দুল কালামৰ জন্ম হৈছিল। ডক্টৰ এপিজে আব্দুল কালামৰ পিতৃ জৈনুলাবদিন এজন নাবিক আৰু মছজিদৰ ইমাম আছিল। তেখেতৰ মাতৃ আসিয়াম্মা এজনী গৃহিণী আছিল আৰু তেখেত বৰ ধাৰ্মিক মহিলা আছিল। কালামে প্ৰাথমিক শিক্ষা ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়ত সম্পূৰ্ণ কৰি তামিলনাডুৰ পৰা BSc কৰিছিল আৰু ছেইণ্ট জোচেফ কলেজ তিৰুচিৰাপল্লীৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। 1950 চনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত 1957 চনত মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজিৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰে। 1960 চনত তেওঁ ইনষ্টিটিউট অৱ টেকনলজি মাদ্ৰাজৰ পৰা মহাকাশ অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন সম্পূৰ্ণ কৰে। চেন্নাইৰ মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজিৰ পৰা অভিযান্ত্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ বিশেষ দক্ষতা অৰ্জন কৰে। 2002 চনৰ 25 মে'ত ভাৰতৰ 11তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। 2002 চনৰ পৰা 2007 চনলৈ ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ পুনৰ শিক্ষকতাৰ জগতত নিজৰ অৱদান আগবঢ়াইছিল। তেওঁ তেওঁৰ একনিষ্ঠ প্ৰতিভা, বিজ্ঞানৰ প্ৰতি থকা নিজৰ আকৰ্ষণ আৰু দেশৰ প্ৰতি থকা নিজৰ আনুগত্যৰ বাবে তেওঁ দেশৰ জনসাধাৰণৰ এক শ্ৰদ্ধাৰ ব্যক্তি আছিল। তেওঁ SLV আৰু PSLV নিৰ্মাণত বিশেষ অৱদান আগবঢ়ায় আৰু এই উৎক্ষেপণ পৰৱৰ্তী সময়ত সফল হয় আৰু আব্দুল কালামৰ নেতৃত্বত 1980 চনত পৃথিৱীৰ ওচৰত ৰোহিণী নামৰ উপগ্ৰহ এটা সফলতাৰে প্ৰতিষ্ঠা কৰা হয়। পৃথিৱী অগ্নিৰ দৰে ক্ষেপণাস্ত্ৰ ডিজাইন কৰি কালামে দেশখনক ক্ষেপণাস্ত্ৰ কৰি শক্তিৰে সজ্জিত কৰিছিল। এপিজে আব্দুল কালামক বহুত বঁটাৰে সন্মানিত কৰা হয়, যেনে পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন আদি বঁটাৰে সন্মানিত কৰা হৈছিল। এপিজে আব্দুল কালাম তেওঁৰ জীৱনৰ শেষলৈকে দেশৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰিছিল। তেওঁৰ কৰ্মৰাজি আৰু তেওঁৰ আদৰ্শই অনাগত প্ৰজন্মৰ বাবে এক মহান অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁৰ স্মৃতিক আমি সদায় তেওঁৰ মহান কাৰ্যৰ বাবে স্মৰণ কৰিম। 2015 চনৰ 27 জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।